পৰীক্ষাটো পাছ কৰা যেতিয়া মই চাকৰিটো আজি এটা সহজ প্ৰশ্ন দিব প্ৰভু बिल्ली जाबा आছো মই আকাশ কিবা দি এটা খালো হালকা লাগি বাবা ঘৰৰ কথাটো জানানে হালকা দি আছে ঘুৰি আহিবিয়া মোৰ আহিবা হদাই তো লগত থাকবি হ'ব মা মই যাম ও মা মই যাও দে ভালকে যাম বাবা रेलवे इंटरव्यू से आकर आते जाओ हां सर ना फाइजा हे ना इंटरव्यू दिबा जाओ ए মই যাও দে हां कांताई চাকৰি কৰিব হইছিয়া চলা কোৱা যি কিছুমান কাম নপাও May I come inside? Yes, come in. তোমাক মই কে বছৰ মাতিছিলো 12টা বাচ্চা এতিয়া ৰব 12টা পাছ হ'ল যদি তোমাক মই 12টা 6 আহিব পাৰিবা তেনেহ'লে যোৱা আৰু যাই উঠি 12টা 6 আহিবা Yes, come in. Please sit. তোমাৰ ডকুমেন্টছ খিনি দিয়াচোন লক স্যাৰ তুমি কিমানলৈকে পঢ়া বিএসসি লৈকে স্যাৰ Good. Wow, higher secondary to 85% is that? হয় স্যার Korea. Indoor. তেনে হলো তুমি ইন্টারভিউ কৰা আছো না হয় স্যার তোমাক কেইটামান প্ৰশ্ন দিম তুমি শুদ্ধ উত্তৰ দিলে তুমি চাকৰিটো পাবা হ'ব স্যার ঠিক আছে ধৰা হল তোমাৰ চাকৰিটো হ'ল এদিন তুমি দেখিলা যে এটা চিৰিৰে দুখন ৰয়েল সন্মুখা কৰি আহি আছে তেনে স্থলত তুমি কি কৰিবা মই ৰঙা পতাকাখন উৰুৱাই দিম স্যাৰ গুড যদি এদিনা ৰঙা পতাকাখন আছিল বা নাথাকে তেনেহ'লে তুমি কি কৰিবা নো প্ৰবলেম স্যাৰ মই সদায় ৰঙা জাতীয় পিন্ধি থাকো তাকে দেখুৱাই দিম ওয়াও টেলেন্টেড ল'ৰা যদি ঘটনাটো ৰাতি হয় তেনেহ'লে তুমি কি কৰিবা ইয়াত স্যাৰ ৰঙা বাল্বৰ ব্যৱস্থা থাকে তাকে জ্বলোৱাই দিম সুন্দৰ যদি এদিনা ৰঙা বাল্বটো কিবা কাৰণত বেয়া হৈ থাকিল তেনেহ'লে তুমি কি কৰিবা মই মোৰ বন্ধুসকলক মাতি আহিম বন্ধুসকলক মাতিবা কিন্তু কিয় তোমাৰ বন্ধুসকলে ইয়াত কি কৰিব একো নকৰে স্যাৰ তেতিয়াহ'লে মই সিহঁতক কম যে চাই লও ভাই তহঁতে এনেকুৱা ভয়ংকৰ এক্সিডেণ্ট জীৱনত কেতিয়াও নেৰখ হা স্যাৰ মই যাওঁ নমস্কাৰ জিলমিল টিভিটোৰ পৰা এয়া আমাৰ এক প্ৰয়াস যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব